সকলোকে নতুন এটা ভিডিঅ'লৈ স্বাগতম। আজি আকৌ আপোনালোকলৈ লৈ আহিছোঁ এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ সিৰিজ। আজিৰ সিৰিজটো হৈছে অসমৰ ধৰ্ম উৎসৱ আৰু লোকাচাৰৰ সৈতে জড়িত এটা মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ সিৰিজ হয়। এই টপিকটোৰ পৰা আমাৰ অসমৰ যিকোনো কম্পিটিটিভ এক্সামত 1 মাৰ্কলৈ অহা দেখা যায়। সেয়ে এই টপিকটোৰ ওপৰত আমাৰ এক্সামত আহিবলগীয়া প্ৰায়ভাগ কুৱেশ্যন মই আনিবলৈ যত্ন কৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই থাকক, স্কিপ নকৰাকৈ। গোটেইবোৰ কুৱেশ্যন আনচাৰ অতিকৈ প্ৰয়োজনীয় হয়, মোষ্ট ইম্পৰ্টেণ্ট হয়। তো আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজিৰ প্ৰথমটো প্ৰশ্ন লৈছোঁ, ধৰ্ম বুলিলে কি বুজা? তো ধৰ্ম হৈছে দৈব্য অনুপ্ৰাণিত ব্যক্তিবিশেষৰ দ্বাৰা প্ৰণয়ন কৰা এক জীৱন পদ্ধতি, যাক আমি ধৰ্ম বুলি কওঁ। তাৰ পাছৰটো প্ৰশ্ন, পঞ্চতীৰ্থ কি? তো পঞ্চতীৰ্থ হৈছে গুৱাহাটী মহানগৰত থকা 5টা মন্দিৰ তথা কামাখ্যা মন্দিৰ, উমানন্দ, নৱগ্ৰহ, উগ্ৰতৰা আৰু অশ্বক্লান্ত মন্দিৰক একেলগে পঞ্চতীৰ্থ বুলি কোৱা হয়। তো পঞ্চতীৰ্থ হৈছে এই 5টা মন্দিৰ, কামাখ্যা, উমানন্দ, নৱগ্ৰহ, উগ্ৰতৰা আৰু অশ্বক্লান্ত মন্দিৰক একেলগে পঞ্চতীৰ্থ বুলি কোৱা হয়। পাছৰ প্ৰশ্নলৈ যাওঁ। গুৱাহাটীৰ কোন মন্দিৰ জনাৰ্দন দেৱালয়ৰ ওচৰত অৱস্থিত? তো গুৱাহাটীৰ কোন মন্দিৰ? শুক্লেশ্বৰ মন্দিৰ জনাৰ্দন দেৱালয়ৰ ওচৰত অৱস্থিত, শুক্লেশ্বৰ মন্দিৰ। পাছৰ প্ৰশ্ন, গোপেশ্বৰ দেৱালয় ক'ত অৱস্থিত? তো গোপেশ্বৰ দেৱালয় অৱস্থিত তেজপুৰত। পাছৰ প্ৰশ্ন, বিলেশ্বৰ দেৱালয় অসমৰ কোন ঠাইত অৱস্থিত? তো বিলেশ্বৰ দেৱালয় অসমৰ নলবাৰীৰ বেলচৰ নামে ঠাইত অৱস্থিত। তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ। গোপেশ্বৰ মন্দিৰক আন কি নামেৰে জনা যায়? তো গোপেশ্বৰ মন্দিৰক আন কি নামেৰে জনা যায়? গুপ্তেশ্বৰ মন্দিৰ নামে জনা যায়। পাছৰ প্ৰশ্ন, অসমত কোন ধৰ্মৰ লোক বেছি? তো অসমত হিন্দু ধৰ্মৰ লোক বেছি আছে। পাছৰ প্ৰশ্ন, মাধৱদেৱ কোন? তো মাধৱদেৱ কোন আমি জানোৱেই, শংকৰদেৱৰ প্ৰধান শিষ্য আৰু ভাগৱতী বৈষ্ণৱ ধৰ্মৰ প্ৰচাৰক। তেওঁ হৈছে মাধৱদেৱ। তাৰ পাছত বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠানসমূহ কি কি? তো বৈষ্ণৱ ধৰ্মৰ মুখ্য অনুষ্ঠানসমূহ হৈছে সত্ৰ আৰু নামঘৰ। পাছৰ প্ৰশ্ন, মহাপুৰুষ শংকৰদেৱ ক'ত জন্মগ্ৰহণ কৰিছিলে? তো মহাপুৰুষ শংকৰদেৱৰ জন্মগ্ৰহণ হৈছিলে নগাঁও জিলাৰ বৰদোৱাৰ আলিপুখুৰী নামে ঠাইত। ইজি কুৱেশ্যন হয় এইবোৰ। পাছৰ প্ৰশ্ন, মহাপুৰুষ শংকৰদেৱৰ জন্ম কেতিয়া হৈছিলে? তো মহাপুৰুষ শংকৰদেৱৰ জন্ম হৈছিলে 1449 চনত আৰু মৃত্যু কেতিয়া হৈছিলে? মৃত্যু হৈছিলে 1568 চনত, মনত ৰাখিব। জন্ম হৈছিলে 26 ছেপ্টেম্বৰৰ 1449 চনত জন্ম হৈছিলে আৰু মৃত্যু হৈছিলে 23 আগষ্টৰ 1586ত মৃত্যু হৈছিলে। তাৰ পাছৰ প্ৰশ্ন, ভাগৱতী বৈষ্ণৱ ধৰ্মৰ এজন অন্যতম প্ৰচাৰক শ্ৰী শ্ৰী গোপালদেৱৰ দ্বাৰা অসমত কিমানখন সত্ৰ প্ৰতিষ্ঠা কৰা হৈছিলে? তো 12টা সত্ৰ। পাছৰ প্ৰশ্নলৈ, অসমৰ প্ৰধান ধৰ্ম সংস্কাৰজনৰ নাম কি? তো শ্ৰীমন্ত শংকৰদেৱ। পাছৰ প্ৰশ্ন, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম কি? তো শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মটোৰ নাম হৈছে একশৰণ ভাগৱতী বৈষ্ণৱ ধৰ্ম। আমি শ্বৰ্টকৈ কওঁ একশৰণ নাম ধৰ্ম বুলি। পাছৰ প্ৰশ্ন, শংকৰদেৱে প্ৰচাৰ কৰা ধৰ্মৰ প্ৰধান মূল মন্ত্ৰ কি? তো শংকৰদেৱৰ প্ৰচাৰ কৰা ধৰ্মৰ মূল মন্ত্ৰ হৈছে এক দেৱ এক সেৱ এক বিনে নাই কেৱ। তো নিশ্চয় সকলোৱে জানো। পাছৰ প্ৰশ্নলৈ যাওঁ। হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ধৰ্মৰ লোকসকলৰ পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়? কি কৈছে? হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ কোন ধৰ্মৰ লোকসকলৰ পবিত্ৰ তীৰ্থস্থান বুলি গণ্য কৰা হয়? তো হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ। ঠিক আছে, হিন্দু আৰু বৌদ্ধ ধৰ্মাৱলম্বীসকলৰ তীৰ্থস্থান বুলি গণ্য কৰা হয় হয়গ্ৰীৱ মাধৱ মন্দিৰখন। পাছৰ প্ৰশ্ন, অসমৰ কোনখন স্থানক হিন্দু, ইছলাম আৰু বৌদ্ধ ধৰ্মৰ লোকসকলৰ একমাত্ৰ মিলনভূমি বুলি কোৱা হয়?
তো হাজো ঠিক আছে 5ৰ প্ৰশ্নলৈ যাওঁ শ্ৰীমন্ত শংকৰদেৱে ৰচনা কৰা গীতসমূহ কি বুলি কোৱা হয় তো বৰগীত বুলি কোৱা হয় তো বৰগীতৰ সংখ্যা কিমান ৰচনা কৰিছিলে শংকৰদেৱে বুলি ক'লে 240 ঠিক আছে আৰু মাধৱদেৱে 100ৰ আপ ৰচনা কৰিছিলে বৰগীত 5ৰ প্ৰশ্ন আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত তো আজান পীৰৰ দৰগাহ ক'ত অৱস্থিত শিৱসাগৰৰ খৰাগুৰিত 5ৰ প্ৰশ্ন শংকৰদেৱে ক'ত মহাপ্ৰয়াণ লাভ কৰিছিলে শংকৰদেৱে কোচবিহাৰত মহাপ্ৰয়াণ লাভ কৰিছিলে 5ৰ প্ৰশ্ন বিহুৰ আগদিনা কি বুলি কোৱা হয় তো বিহুৰ আগদিনা কোৱা হয় উৰুকা 5ৰ প্ৰশ্ন কোন বিহুৱে নৱবৰ্ষৰ সূচনা কৰে বহাগ বিহুৱে তাৰ 5ৰ প্ৰশ্ন গাগনি কি তো গাগনি কাক কোৱা হয় অসমীয়া সমাজত নৱজাতক এটিৰ জন্মৰ 11 দিনৰ পিছত পালন কৰা উৎসৱ তাক গাগনি বুলি কোৱা হয় 5ৰ প্ৰশ্ন বহাগ বিহুৰ দ্বিতীয় দিনটোক কি বিহু বুলি কোৱা হয় তো মানুহ বিহু বুলি কোৱা হয় 5ৰ প্ৰশ্ন দৌল উৎসৱক নামনি অসমত কি উৎসৱ বুলি কোৱা হয় তো নামনি অসমত হোলী উৎসৱ বুলি কোৱা হয় যেটো আমি ৰং খেলো যে হোলী উৎসৱ দৌল উৎসৱ বুলি কোৱা হয় তাৰ 5ৰ প্ৰশ্ন খেতিয়কসকলে কেতিয়া পথাৰত আকাশ বন্তি জ্বলায় তো কাতি বিহুত আমি জানো এইবোৰ ইজি কুৱেশ্যন হয় 5ৰ প্ৰশ্ন ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোক কি উৎসৱ বুলি কোৱা হয় তো ৰাভাসকলে পালন কৰা বসন্ত উৎসৱটোক বাইখু উৎসৱ বুলি কোৱা হয় বাইখু 5ৰ প্ৰশ্নলৈ টুচু পূজা কি টুচু পূজা হৈছে অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰা এবিধ উল্লেখযোগ্য উৎসৱ তো টুচু পূজাক আমাৰ অসমৰ চাহ জনজাতীয় লোকসকলে পালন কৰে এই উৎসৱটো 5ৰ প্ৰশ্ন কোন মাহত মাধৱদেৱৰ তিথি পালন কৰা হয় ভাদ মাহত আৰু শংকৰদেৱক কোন নদীৰ পাৰত সৎকাৰ কৰা হৈছিলে শংকৰদেৱক তৰুচা নদীৰ পাৰত সৎকাৰ কৰা হৈছিলে 5ৰ প্ৰশ্নলৈ শস্যৰ খেতি চপোৱাৰ লগত জড়িত থকা অসমৰ উৎসৱটো কি তো বিহু শংকৰদেৱৰ জন্মোৎসৱ কেতিয়া পালন কৰা হয় আহিন মাহত পূৰ্ণিমা তিথিত 5ৰ প্ৰশ্ন কোন বিহুক ৰঙালী বিহু বুলি কোৱা হয় তো বহাগ বিহুক কোৱা হয় ৰঙালী বিহু আৰু কঙালী বিহু বুলি কোৱা হয় কাতি বিহুক আৰু ভোগালী বিহু বুলি কোৱা হয় মাঘ বিহুক এইবোৰ ইজি কুৱেশ্যন হয় 5ৰ প্ৰশ্ন আলি আই লৃগাং উৎসৱৰ মুখ্য আকৰ্ষণ কি তো গুমৰাগ নৃত্য আলি আই লৃগাঙৰ উৎসৱৰ মুখ্য আকৰ্ষণটো হৈছে গুমৰাগ নৃত্য কৰা হয় তাতে 5ৰ প্ৰশ্নলৈ ৰঙালী বিহুৰ প্ৰথম দিনা কি বিহু বুলি কোৱা হয় গৰু বিহু বুলি কোৱা হয় কোন বিহুত গৰুক নতুন পঘাৰে বন্ধা হয় তো বহাগ বিহুতে 5ৰ প্ৰশ্ন বহাগ বিহুৰ শেষ দিনটোত কি বিহু বুলি কোৱা হয় তো বহাগ বিহুৰ শেষ দিনটোক চেৰা বিহু বুলি কোৱা হয় 5ৰ প্ৰশ্ন বড়ো কছাৰীসকলে পালন কৰা বৈশাগু উৎসৱৰ লগত জড়িত নৃত্যবিধৰ নাম কি তো বৈশাগু নৃত্য 5ৰ প্ৰশ্ন বহাগী বিহু আৰু বিহু উৎসৱৰ গুৰুত্বপূৰ্ণ অংশটো কি তো বহাগী আৰু বিহু উৎসৱৰ গুৰুত্বপূৰ্ণ অংশটো কি দেওধানী নৃত্য তাৰ পিছত আহিল মেজি কি তো মেজি হৈছে মাঘ বিহুৰ আগদিনা প্ৰীতিভোজ হোৱাৰ বাবে ৰাতি মানুহে একেলগে হৈ খেৰ নৰাৰে এক ঘৰ সাজে ইয়াকে মেজি বুলি কোৱা হয় তো ইজি কুৱেশ্যন আমি জানোৱে এইবোৰ 5ৰ প্ৰশ্ন আলি আই লৃগাং কোন জনগোষ্ঠীৰ উৎসৱ তো মিচিং জনগোষ্ঠীৰ উৎসৱ এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয় আহে প্ৰায় এক্সামবোৰত তো আলি আই লৃগাং মিচিং জনগোষ্ঠীৰ উৎসৱ হয় তাৰ 5ৰ প্ৰশ্ন ৰজনী গবৰা আৰু হাৰ্নি গবৰা কোন জনগোষ্ঠীৰ উৎসৱ তো ডিমাচা জনগোষ্ঠীৰ উৎসৱ ঠিক আছে ৰজনী গবৰা আৰু হাৰ্নি গবৰা
ডিমাছাসকলৰ। তাৰ পাছৰ প্ৰশ্ন, বৈশাগু কোন জনগোষ্ঠীৰ উৎসৱ? তো বৈশাগু হৈছে বড়ো আৰু কছাৰীসকলৰ উৎসৱ। পাছৰ প্ৰশ্ন, ৰংকাৰ কোন জনগোষ্ঠীৰ উৎসৱ? তো ৰংকাৰ হৈছে কাৰ্বি জনগোষ্ঠীৰ উৎসৱ, ৰংকাৰ। তাৰ পাছৰ প্ৰশ্ন, বাইখু কোন জনগোষ্ঠীৰ উৎসৱ হয়? তো বাইখু হৈছে দেউৰীসকলৰ উৎসৱ। তাৰ পাছৰ প্ৰশ্ন, চকলন অনুষ্ঠানত কেইটা বন্তি জ্বলোৱা হয়? তো চকলন অনুষ্ঠানত 101টা বন্তি জ্বলোৱা হয়। তাৰ পাছৰ প্ৰশ্ন, কামাখ্যা দেৱীৰ মন্দিৰত তান্ত্ৰিক শক্তিৰ ধৰ্মীয় আনুষ্ঠানিকতাৰে পালন কৰা অদ্বিতীয় উৎসৱটো কি? তো এইটো হৈছে অম্বুবাচী মেলা। তো আমি জানোৱেই অম্বুবাচী মেলা হয় গুৱাহাটীৰ কামাখ্যা মন্দিৰত। আৰু কামাখ্যা মন্দিৰটো ক'ত অৱস্থিত? গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত হয় কামাখ্যা মন্দিৰ। পাছৰ প্ৰশ্ন, কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথমবাৰৰ বাবে বিহু পতাকা অংকন কৰিছিল? ঠিক আছে, কোনজন অসমীয়া চলচ্চিত্ৰ নিৰ্মাতাই পোনপ্ৰথমবাৰ বিহু পতাকা অংকন কৰিছিলে? তো নীপ বৰুৱাই। পাছৰ প্ৰশ্ন, অসমৰ জাতীয় উৎসৱ বিহু। তাৰ পাছৰ প্ৰশ্ন, শ্ৰীমন্ত শংকৰদেৱে কিমান বছৰ বয়সত বৈকুণ্ঠ প্ৰয়াণ কৰে? তো তেওঁ হৈছে 119 বছৰ বয়সত। তো আপোনালোকে গণি চাব পাৰে 1449 পৰা 1568 লৈকে। তো 119 বছৰ বয়সত তেওঁ বাচি আছিলে। তাৰ পাছৰ প্ৰশ্ন, অসমীয়া সমাজত কোন জীৱক উৰ্বৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰে? তো অসমীয়া সমাজত মাছক উৰ্বৰতাৰ প্ৰতীক হিচাপে বিশ্বাস কৰা হয়। তাৰ পাছৰ প্ৰশ্ন, অসমীয়া মানুহে কোন জন্তু বাটত দেখিলে যাত্ৰা মংগলাময় হয় বুলি বিশ্বাস কৰা হয়? তো হাতীক দেখিলে। ঠিক আছে, অসমীয়া মানুহে হাতীক দেখিলে বাটত যদি দেখা পায় তেন্তে যাত্ৰা মংগলময় হয় বুলি বিশ্বাস কৰা হৈছিলে। তাৰ পাছৰ প্ৰশ্ন, অসমত সামাজিক আৰু ধৰ্মীয় আন্দোলনৰ গুৰি ধৰোঁতা মুছলমান সাধু পুৰুষজনৰ নাম কি আছিলে? তো আজান পীৰ আছিলে। ঠিক আছে, আজান পীৰক শ্বাহ আউলিয়া বুলিও কোৱা হয়। তো এইটো মনত ৰাখিব। পাছৰ প্ৰশ্ন, বশিষ্ঠাশ্ৰম পুখুৰীত গা ধোৱাৰ তাৎপৰ্য কি? তো এই পুখুৰীত গা ধুলে দীৰ্ঘ জীৱন লাভ হয় বুলি বহুতে বিশ্বাস কৰিছিলে। ঠিক আছে। পাছৰ প্ৰশ্ন, তাঁতশালত বোৱা অসমীয়া সংস্কৃতিৰ প্ৰতীক হৈছে গামোচা। পাছৰ প্ৰশ্ন, অসমীয়া পুৰুষসকলে পৰিধান কৰা মুখ্য পোচাক কি? তো ধুতি চুৰিয়া। পাছৰ প্ৰশ্ন, অসমীয়া মহিলাৰ প্ৰধান সাজ পোছাক হৈছে মেখেলা চাদৰ। পাছৰ প্ৰশ্ন, অসমীয়া সমাজত বিয়াৰ আগদিনা ৰাতি পালন কৰা অনুষ্ঠানটোৰ নাম কি? তো অধিবাস বুলি কোৱা হয়। পাছৰ প্ৰশ্ন, আহোমসকলৰ বিবাহ উৎসৱক কি বুলি কোৱা হয়? তো চকলন বুলি কোৱা হয়। আৰু অলপ আগত পায়ে আহিছোঁ চকলন যিটো অনুষ্ঠান 101টা বন্তি জ্বলোৱা হয়, পাই আহিছিলোঁ। পাছৰ প্ৰশ্ন, অসমীয়া সমাজত বিয়াৰ জোৰোণ অনুষ্ঠানত কইনালৈ দৰা ঘৰৰ পৰা গহনা আৰু কাপোৰৰ সৈতে কি পঠিওৱা হয়? তো মাছ পঠিওৱা হয়। অসমীয়া সমাজত বিয়াৰ জোৰোণ অনুষ্ঠানত কইনালৈ দৰা ঘৰৰ পৰা গহনা আৰু কাপোৰৰ সৈতে মাছো পঠোৱা হয়। পাছৰ প্ৰশ্ন, নৃত্য পৰিৱেশনৰ সময়ত অসমীয়া তিৰোতাই হাতত কি পিন্ধে? তো গামখাৰু পিন্ধে। অসমৰ সত্ৰীয়া নৃত্যই কোন বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে? তো 2000 চনত অসমৰ সত্ৰীয়া নৃত্যই ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰে। তাৰ পাছৰ প্ৰশ্ন, অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ কোনটো? তো অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰ হৈছে শিৱসাগৰৰ শিৱদৌল। ঠিক আছে, শিৱদৌল যিটো নেকি 104 ফিট ওখ হয়, অৰ্থাৎ 32 মিটাৰ। ঠিক আছে, এইটো মনত ৰাখিব। অসমৰ সৰ্বোচ্চ শিৱ মন্দিৰটো হৈছে শিৱসাগৰৰ শিৱদৌল, অৰ্থাৎ 104 ফিট ওখ। তাৰ পাছৰ প্ৰশ্ন, পোৱা মক্কা ক'ত? তো পোৱা মক্কা হৈছে হাজোত।
তাৰ পাছৰ প্ৰশ্ন, হাজোত থকা পুৱামক্কাৰ মছজিদটো কোনে প্ৰতিষ্ঠা কৰিছিলে? তো গিয়াছুদ্দিন আউলিয়া নামৰ এজন মুছলমান সাধুৱে প্ৰতিষ্ঠা কৰিছিলে। পাছৰ প্ৰশ্ন, নৱগ্ৰহ মন্দিৰ ক'ত অৱস্থিত? গুৱাহাটীৰ চিত্ৰাচল পাহাৰত। কামাখ্যা মন্দিৰৰ আন এটা নাম কি? তো কামাখ্যা মন্দিৰৰ আন এটা নাম হৈছে যোনীপীঠ। তাৰ পাছৰ প্ৰশ্ন, মহাভৈৰৱ মন্দিৰ কোনে সজাইছিল? তো বানাসুৰ নামৰ এজন ৰজাই সজাইছিলে মহাভৈৰৱ মন্দিৰটো। তাৰ পাছৰ প্ৰশ্ন, 9টা গ্ৰহৰ মন্দিৰ কোনটো? তো 9টা গ্ৰহৰ মন্দিৰ হৈছে নৱগ্ৰহ মন্দিৰ। পাছৰ প্ৰশ্ন, ভাৰতৰ সৰ্ববৃহৎ শিৱলিংগটো কোন মন্দিৰত অৱস্থিত? তো এইটো এতিয়া আপডেট হৈছে, এইটো নহয়। ভাৰতৰ সৰ্ববৃহৎ শিৱলিংগটো কোন মন্দিৰত অৱস্থিত? তো নতুনকৈ ট্ৰেণ্ডিঙত আছিলেই বাৰু, নগাঁৱৰ যিটো মহামৃত্যুঞ্জয় মন্দিৰ, এইটোৱে সকলোতকৈ ওখ বৰ্তমানৰ কাৰণে। ঠিক আছে, আৰু ইয়াৰ ওখটো আছিলে 126 ফিট। অ'কে, যিটো মৃত্যুঞ্জয় মন্দিৰ আছিলে তাৰ যিটো লিংগ বনোৱা হৈছিলে কেইদিনমান আগতে, তো 126 ফিট ওখ হয়। তো এইটো আপডেট কৰি ল'ব। তাৰ পাছৰ প্ৰশ্ন, অসমৰ খাজুৰাহো কি? তো অসমৰ খাজুৰাহো হৈছে অসমৰ কামাখ্যা মন্দিৰক খাজুৰাহো বুলি কোৱা হয়। পাছৰ প্ৰশ্ন, অসমৰ সৰ্ববৃহৎ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ কোনটো? তো কামাখ্যা মন্দিৰ। তাৰ পাছৰ প্ৰশ্ন, উমানন্দ এটা শিৱ মন্দিৰ হয়নে? উমানন্দ মন্দিৰ যিটো এটা শিৱ মন্দিৰ হয়। তাৰ পাছৰ প্ৰশ্ন, শিৱদৌল, বিষ্ণুদৌল আৰু দেৱীদৌল অসমৰ ক'ত অৱস্থিত? তো শিৱসাগৰত অৱস্থিত। পাছৰ প্ৰশ্ন, অসমীয়া সমাজত ল'ৰা সন্তান জন্ম হ'লে সন্তানৰ পিতৃ মাতৃয়ে কোনবিধ খাদ্যবস্তু আশীৰ্বাদৰ কামনা হিচাপে বিতৰণ কৰে? তো মাছ। তাৰ পাছৰ প্ৰশ্ন, বিহুৰ গামোচাত তোলা ৰঙা ফুল কিহৰ প্ৰতীক হয়? বিহুৰ গামোচাত তোলা ৰঙা ফুল কিহৰ প্ৰতীক হয়? উৰ্বৰতাৰ প্ৰতীক হয়। পাছৰ প্ৰশ্ন, অসমীয়া সমাজত দৰাঘৰে বিয়াৰ আগদিনা কইনা ঘৰলৈ গহনা, মাছ কাপোৰ ইত্যাদি পঠিওৱা নিয়মটো কি বুলি কোৱা হয়? জোৰোণ বুলি কোৱা হয়। যিহেতু এই ভিডিঅ'টো হৈছে অসমৰ ধৰ্ম উৎসৱৰ সৈতে জড়িত, গতিকে প্ৰায়বোৰ কুৱেশ্যন এনচাৰ আমি পাৰিমেই, কাৰণ অসমৰ যিহেতু গৈছে ধৰ্ম উৎসৱ লোকাচাৰৰ বিষয়ে, গতিকে ইজিয়ে হ'ব গোটেইকেইটা কুৱেশ্যন। পাছৰ প্ৰশ্ন, অসমীয়া সমাজত পৰিয়ালৰ শ্ৰেণী বিভাজনক কি বুলি কোৱা হয়? অসমীয়া সমাজত পৰিয়ালৰ শ্ৰেণী বিভাজনক কোৱা হয় গোত্ৰ। পাছৰ প্ৰশ্ন, অসমীয়া সমাজত মৃতকৰ শ্ৰাদ্ধ অনুষ্ঠানৰ পাছত মাছ মাংসৰে ভোজ ভাত খোৱা হয়, এই অনুষ্ঠানটোক কি বুলি কোৱা হয়? তো এই অনুষ্ঠানটোক কোৱা হয় মৎস্য স্পৰ্শ। পাছৰ প্ৰশ্ন, আঠমঙলা কি? আঠমঙলা হ'ল বিয়াৰ 8 দিন পিছত কইনাক দৰাৰ ঘৰলৈ নিয়া অনুষ্ঠান। পাছৰ প্ৰশ্ন, চিটিপাতি কি? চিটিপাতি হৈছে অসমীয়া মহিলাসকলে কপালত পিন্ধা এবিধ অলংকাৰ। পাছৰ প্ৰশ্ন, অসমীয়া সমাজত অনুষ্ঠিত মৃতকৰ ক্ৰিয়া কৰ্মসূচক অনুষ্ঠানটোক কি বুলি কোৱা হয়? শ্ৰাদ্ধ বুলি কোৱা হয়। পাছৰ প্ৰশ্ন, অসমীয়া সমাজত শিশুৰ জন্ম হোৱাৰ 11 দিনৰ দিনা প্ৰথম বাহিৰলৈ উলিয়াই অনা উৎসৱটোক কি বুলি কোৱা হয়? শুদ্ধি বুলি কোৱা হয়। পাছৰ প্ৰশ্ন, উমানন্দ মন্দিৰটো ক'ত অৱস্থিত? তো ব্ৰহ্মাচল পাহাৰত অৱস্থিত। পাছৰ প্ৰশ্ন, উমানন্দ মন্দিৰটো কেতিয়া স্থাপন কৰা হৈছিলে? তো উমানন্দ মন্দিৰটো স্থাপন কৰা হৈছিলে 1694 চনত। তাৰপাছত নামঘৰৰ মুখ্য ভেটি কি? তো নামঘৰৰ মুখ্য ভেটি হৈছে লাই খুঁটা। পাছৰ প্ৰশ্ন, কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ কৰা হৈছিলে? তো কিমান চনত, ইয়াত ভুল দিয়া হৈ আছে, 1565 হ'ব লাগে, তাত 1665 দিছে, 1565 চনত। ঠিক আছে, কিমান চনত কামাখ্যা মন্দিৰ পুনৰ নিৰ্মাণ বুলি ক'লে
1565 চনত পুনৰ নিৰ্মাণ কৰা হৈছিলে। আৰু পুনৰ নিৰ্মাণ কোনে কৰিছিলে? নৰনাৰায়ণে কৰিছিলে, এইটো মনত ৰাখিব। আৰু যিজন মানে কামাখ্যা মন্দিৰটো ফাউণ্ডাৰ যিজন হয় তেওঁ হৈছে মানে বিচাৰি উলিয়াইছিলে, বিশ্ব সিঙে বিচাৰি উলিয়াইছিলে। আৰু তেওঁৰ ৰাজত্বকাল আছিলে 1515 পৰা 1540 লৈকে। ঠিক আছে। তাৰপিছত চাওক, এই বিশ্ব সিঙৰ যিজন ল'ৰা হয় তেওঁ হৈছে নৰনাৰায়ণ। ঠিক আছে। এই নৰনাৰায়ণৰ ৰাজত্বকাল আছিলে 1540 to 1587। তেওঁলোক কোচ বংশৰ ৰজা আছিলে। ঠিক আছে। এই তেওঁৰ ল'ৰা যে নৰনাৰায়ণ তেওঁৱে পুনৰ নিৰ্মাণ কৰিছিলে কামাখ্যা মন্দিৰৰ। তো কিমান চনত? 1565 চনত। এইটো মনত ৰাখিব। আৰু কোনে কৰিছিলে? নৰনাৰায়ণে। তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ। কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিলে? তো কোচ ৰজা মহাৰাজা নৰনাৰায়ণে। এই কৈছোঁ অলপ আগত মই। পাছৰ প্ৰশ্ন, সূৰ্য পাহাৰ অসমৰ কোনখন জিলাত? তো গোৱালপাৰাত অৱস্থিত। অশ্বক্লান্ত মন্দিৰ ক'ত অৱস্থিত? তো উত্তৰ গুৱাহাটীত। পাছৰ প্ৰশ্ন, কামাখ্যা মন্দিৰ কোন পাহাৰত অৱস্থিত? তো কামাখ্যা মন্দিৰ গুৱাহাটীৰ নীলাচল পাহাৰত অৱস্থিত। তাৰ পাছৰ প্ৰশ্ন, কামাখ্যা মন্দিৰৰ সন্মুখ ভাগত থকা পুখুৰীটোৰ নাম কি? তো সৌভাগ্য কুণ্ড বুলি কোৱা হয়। কামাখ্যা মন্দিৰৰ সন্মুখ ভাগত থকা পুখুৰীটোৰ নাম হৈছে সৌভাগ্য কুণ্ড। তাৰ পাছৰ প্ৰশ্ন, অসমৰ ক'ত পঞ্চপীৰৰ দৰগাহ অৱস্থিত? তো ধুবুৰীত। পাছৰ প্ৰশ্ন, গুৱাহাটীত নিৰ্মিত ভগৱান ভেংকটেশ্বৰ মন্দিৰটোক নাম কি? তো তিৰুপতি বালাজী মন্দিৰ। পাছৰ প্ৰশ্ন, নামঘৰৰ তিনিটা অংশ কি কি? তো নামঘৰৰ তিনিটা অংশ হৈছে পদূলি, হলঘৰ আৰু মণিকূট। পাছৰ প্ৰশ্ন, উৰ্বশী কুণ্ডত কোন মন্দিৰ অৱস্থিত? তো উৰ্বশী কুণ্ডত কোন মন্দিৰ অৱস্থিত? উমানন্দ মন্দিৰ অৱস্থিত। পাছৰ প্ৰশ্ন, তাম্ৰেশ্বৰ মন্দিৰ ক'ত অৱস্থিত? তো শদিয়াত তাম্ৰেশ্বৰ মন্দিৰ অৱস্থিত। শুক্ৰেশ্বৰ মন্দিৰটো কিমান চনত নিৰ্মাণ কৰা হৈছিলে? তো 1744 চনত প্ৰমত্ত সিংহ নিৰ্মাণ কৰে। এইটো মনত ৰাখিব। শুক্ৰেশ্বৰ মন্দিৰ 1744 চনত আৰু প্ৰমত্ত সিংহই নিৰ্মাণ কৰে। পাছৰ প্ৰশ্ন, উমানন্দ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয়? গদাধৰ সিংহৰ দিনত নিৰ্মাণ কৰা হয়। তাৰ পাছৰ প্ৰশ্নলৈ যাওঁ। নৱগ্ৰহ মন্দিৰ কোনজন আহোম ৰজাৰ দিনত নিৰ্মাণ কৰা হয়? তো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ দিনত নিৰ্মাণ কৰা হয়। পাছৰ প্ৰশ্ন, মহাভৈৰৱ মন্দিৰ ক'ত অৱস্থিত? তেজপুৰত অৱস্থিত। পাছৰ প্ৰশ্ন, টুক্ৰেশ্বৰী দেৱালয় ক'ত অৱস্থিত? গোৱালপাৰাত অৱস্থিত। পাছৰ প্ৰশ্ন, গুৱাহাটীৰ কৃষ্ণ মন্দিৰ ক'ত অৱস্থিত? তো উত্তৰ গুৱাহাটীৰ চন্দ্ৰভাৰতী পাহাৰত গুৱাহাটীৰ কৃষ্ণ মন্দিৰ অৱস্থিত। পাছৰ প্ৰশ্ন, গোৱালপাৰা চহৰখনক দ্বিতীয় কাশী বনাবলৈ সূৰ্য পাহাৰৰ নামনিত কিমানটা শিৱলিংগ স্থাপন কৰা হৈছিল? কি কৈছে? গোৱালপাৰা চহৰখনক দ্বিতীয় কাশী বনাবলৈ সূৰ্য পাহাৰৰ নামনিত কিমানটা শিৱলিংগ স্থাপন কৰা হৈছিলে? তো 99,999টা। তো এইটো মনত ৰাখিব। পাছৰ প্ৰশ্ন, শিৱদৌল কিমান মিটাৰ ওখ? তো এইটো ৰং হৈ আছে, কিয় যে ৰং হয়? শিৱদৌল কিমান মিটাৰ? 32 মিটাৰ হয়। ঠিক আছে। শিৱদৌল 32 মিটাৰ ওখ হয়। আৰু যদি ফিট বুলি কওঁ 104 ফিট হ'ব। অ'কে, এইটো ভালকৈ মনত ৰাখিব, এইটো একদম ভুল। তাৰ পাছৰ প্ৰশ্ন, ময়ূৰ দ্বীপত অৱস্থিত মন্দিৰটোৰ নাম কি? তো ময়ূৰ দ্বীপত অৱস্থিত মন্দিৰটোৰ নাম হৈছে উমানন্দ মন্দিৰ। পাছৰ প্ৰশ্ন, গুৱাহাটীৰ শৰণীয় আশ্ৰম কোনে উদ্বোধন কৰে? তো মহাত্মা গান্ধীয়ে কৰে 1946 চনত। গুৱাহাটীৰ শৰণীয়া আশ্ৰম কোনে উদ্বোধন কৰে? 1964 চনত মহাত্মা গান্ধীয়ে। তো আজিৰ এইকেইটাই প্ৰশ্ন আপোনালোকলৈ দিলোঁ আমাৰ অসমৰ ধৰ্ম উৎসৱ আৰু লোকাচাৰৰ বিষয়ে। তো এক্সামত আহিব লগা হ'লে ইয়াৰ পৰাই আহক। প্ৰায়বোৰ মই ইয়াৰ পৰাই কালেক্ট কৰিছোঁ, প্ৰায়খিনিয়ে কালেক্ট কৰিছোঁ। তথাপিও আপোনালোকে আৰু চাব পাৰে ইয়াত।
তো আজিৰ ভিডিঅ'টোত ইমানেই নেক্সট আকৌ বিভিন্ন টপিকৰ ওপৰত কুৱেশ্যন এনচাৰ লৈ আহিম যদি ভিডিঅ'টো লাইক কৰি ভাল পায় লাইক কৰি দিব এণ্ড মোৰ চেনেলটোত যদি আপুনি নতুন প্লিজ ছাবস্ক্ৰাইব কৰি দিব চেনেলটো দেন আজিলৈ বাই